আৰু ঠিক সেই সময়তেই অফেচাই এটি উৰি আহি এই পৰিলগৈ ৰজাৰ কাষ। এই ৰজাৰ ওচৰে যায় নিৰিকি নিৰিকি চাই পিতা 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 বুলি লগাইলে পিতা কোন তুমি আগতে কোৱা তুমি ৰজা ইন্দ্ৰদুম্ন হয় নে নহয়? হয়। তোমাৰ ভাৰ্যালৈ মনত পৰে কি নাম আছিল? মন্দাকিনী আৰু 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 সত্যৱতী নামেৰে মোৰ এজনী কন্যাও আছিল। কান্দি কান্দে পক্ষীজনী ৰজাৰ আগে তোমাৰে মৰমৰ কন্যা সত্যৱতী মই কান্দি কান্দি পক্ষীজনী ৰজাৰ আগে কান্দে কান্দে কান্দি কান্দে পক্ষীজনী ব্ৰহ্ম লোকে গৈ তুমি ঘূৰি অনাথী হৈৰালো মাৰো ভাত পানী নাই আমাৰ কান্দি কান্দি আত্মহত্যা কৰিম বুলি মনতে ভাবিলো কান্দি কান্দি পক্ষীজনী পিতা এই কত দুখ শুনছি পিতা আমি মরি এই প্রভুর কৃপাত পিতা মই জাতিস্মর এই প্রভুর কৃপাত পিতা মই কত কিমান জন্ম ললো আমি দুয়ো যাই তথাপিতো পিতা মা আৰু তোমাক মই মা ক'ত আছে জানানে পিতা? তোমাৰ এবাৰ তোমাৰ মাক চাবলৈ মনত
নপৰে নে পিতা? এবাৰ মন নাযায় নে তোমাৰ মাক এবাৰ চাবলৈ? মা ক'ত আছে জানা? এই কাছ হৈ আছে মা। ও এই সমুদ্র মাটি চাওয়া হে দেখি তোমার মাটি চাওয়া হে নেকি এই বুলি কৈ ফেঁচা পক্ষীজনীয়ে সমুদ্ৰ তীৰৰ প্ৰকাণ্ড শিল এচটাত থিয় হৈ মা 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 বুলি চিঞৰিবলৈ ধৰিলে। অ মা মোৰ মা, অ মা মা, ষাঠি হাজাৰ বছৰ ধৰি অপিতা কাছো হুমৰি মাত্ৰ এবাৰ মা ঐ আজি পিতাক পালো বিচাৰি সমুদ্ৰৰ তীৰে পিতাই কান্দি আছে মাত্ৰ এবাৰ মা, মাত্ৰ এবাৰ আহাচোন মা, এবাৰ পিতাক চাই যোৱাহি। এই ফেঁচাজনীৰ বিননিত এই ৰজনজনাই খন্তেক সময় সমুদ্ৰও